ভকত ৰঞ্জন তুমি হৰি নাৰায়ণ নাৰদৰ মনোবাঞ্ছা কৰিলা যজ্ঞ বৰূপে ভৈলা অৱতাৰ দন্ত অগ্ৰে পৃথিৱীক কৰিলা উদ্ধাৰ দিব্য যজ্ঞ বৰূপে ভৈলা অৱতাৰ দন্ত অগ্ৰে পৃথিৱীক কৰিলা উদ্ধাৰ বিনাশিলা দুষ্ট দৈত্য দিতিৰ নন্দন ভূমি ভাৰত তুমি প্ৰভু কৰিলা হৰণ নাৰায়ণ নাৰায়ণ অনন্ত শয্যাতে আছা কৰিয়া শয়ন অনন্ত শয্যাতে আছা কৰিয়া জয় বিজয় নামে দুই ভাই বিষ্ণুৰ ভকত দুৱৰী হৈ আছিলে সপ্তম দুৱাৰত জয় বিজয় নামে দুই ভাই বিষ্ণুৰ ভকত দুৱৰী হৈ আছিলে সপ্তম দুৱাৰত দৈত্য জন্মিলে চাবি সিদ্ধৰ সাপ কাশ্যপৰ ঔৰসে দিতিৰ গৰ্ভত নাৰায়ণ নাৰায়ণ নাৰদৰ মনোবাঞ্ছা কৰিলা পূৰণ নাৰদৰ মনোবাঞ্ছা আশীৰ্বাদ মোক নামো গৈৰণত সমকক্ষ বীৰ মোৰ মিলয় ভাগ্য নাৰায়ণ নাৰায়ণ ৰণ ভিক্ষা দিয়া মোক নকৰি পল ভিক্ষা দিয়া মোক নকৰি পল দৈত্য ভয়ে দেৱগণ কৰিলন্ত স্তুতি নাৰায়ণ ৰক্ষা কৰা প্ৰভু তুমি দেৱৰ জীৱন
দুষ্টক বধা কাৰণত বৰাহ ৰূপ ললে প্ৰভু এহি যজ্ঞ বতা ৰূপে দৈত্যক বধিলা কিনো ৰূপ লৈলা হৰি কিনো ৰূপ লৈলা দিব্য যজ্ঞ বতা ৰূপে দৈত্যক বধিলা অহংকাৰী হৈয়া দৈত্য বিষ্ণু দ্ৰোহী হৈলা দৈত্য বধিবাক লাগি বৰা ৰূপ লৈলা দেখা দেখা সৰ্বজন ঈশ্বৰৰ